বৰ্তমান বাজিছে ৰাতিপুৱা 4টা। আমাৰ এইকেইটা সম্পূৰ্ণ 6টা হ'ল। এইটো এটা এইটো এটা এইটো এটা ইয়াত এটা এইটো এটা 6টা হ'ল। আৰু তাই নিদিয়ে এইটো ফুলটো সৰিলে ফুল কয় নে কি কয় নাজানো সৰিলে তাৰমানে আজি টোটেল আমাৰ 6টা গাহৰি পোৱালি হ'ল। এতিয়া এই দুটা অলপ আগতে হোৱা তাৰপৰা এইনো ক'লে যায়নো ভগৱান জানে। এই পিনে আছে বুলি কওঁ তথাপিও সিপানে যায়গৈ। দেখিছোঁ বদমাছ কেইটা নাযাবিচোন। হেণ্ড গ্লাভছটো লগাইছিলোঁ ক'ত হেণ্ড গ্লাভছ এয়া হেণ্ড গ্লাভছটো লগাইছিলোঁ কিন্তু ডাঙৰ হৈছে মোলে খাপ নাখায় কাৰণে হেণ্ড গ্লাভছটো এৰি মই ডাইৰেক্ট হাতেৰে সিহঁতক মানে আলপৈচানটো দিছোঁ আৰু ৰাতিপুৱা বোলে আৰু বেছি সময় নাই গতিকে আমিতো শুব নোৱাৰোঁ, ইহঁতক আপডাল কৰিব লাগে। এইফালে আছে ধান যিহেতুকে এৰি থৈ যাব নোৱাৰি, ইয়াতে ধান লাগি আছে। আমাৰ সেই কি ৰাতি মানে হাপাবোৰ আহে কুকুৰা চুকুৰা ধৰে, সেইটো কাৰণে ইয়াত আমি গোটেই ৰাতিপুৱালৈকে ৰখীয়া দিব লাগিব, নহ'লে লোকচানটো আমাৰেই হ'ব। সেইকাৰণে আমি মানুহজন আহিছিলে অলপ আগতে গ'লগৈ, মইহে ইয়াত আছোঁ। তাৰপৰা এইটো চফা কৰি দি আছোঁ। ক'লে গ'ল বাবু এইটো ঠিক গ'ল। কিনো আছে এইফালে বুজিবকে পৰা নাই। চা পলিথিনটো এৰাই দিওঁ। মাকক ভোক লাগিছে নেকি গমটো নাপাওঁ। শুই যা অকণমান, শুই যা বাবুহঁত অলপমান শুই যা দেই, শুই যা। মই টুকুৰিটো আনিছিলোঁ ইয়াত, ভাবিছিলোঁ যোনখিনি প্ৰথমবাৰ দিছে সেইখিনি তাৰমানে এক্সট্ৰাকৈ থৈ লৈ পেলাই আৰু এইখিনি গাখীৰ খুৱাব ভাল হ'ব বুলি পেলাই ভাবি পেলাই প্ৰচেছটো চলাইছিলোঁ। মই ছাকচেছফুল হ'ব নোৱাৰিলোঁ, কিয়নো পোৱালিবোৰ চব ওলাই গুচি আহে। এই কাম বাবু এইয়া প্লাষ্টিকটো এৰাই দি আছে, প্লাষ্টিকেই কয় নে কি কয় নাজানো আৰু কৈছোঁ আৰু ৰাতিপুৱালৈ আপোনালোকক আকৌ দেখাম বাৰু টনটনীয়া হ'লে। 4টা টনটনীয়া হৈছে আৰু এই 2টাটো বাকী আছে।